हेलो बंधुসকল नमस्कार किने আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে বন্ধুসকল আজি আমি সন্ধিয়া সময় এপাক ফুৰিবলৈ যাম বুলি ভাবিছো পঞ্জিমত কালা একাডেমি তো বলক আমি ভিডিওটো এতিয়া আৰম্ভ কৰো এ দেখিছে আমি এ পঞ্জিম ৰোডত অলৰেডি আহি গলো আৰু এ পঞ্জিমত এতিয়া কালা একাডেমিত মানে একটা কিবা প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামটোৰ নাম হ'ল পাৰ্পল ফেষ্টিভেল সো আমি এতিয়া পাৰ্পল ফেষ্টিভেললৈ ওলাইছো এ পঞ্জিম रोड और सब केनेकुआ धुनियाके गছত एकदम धुनियाके लाइट लगा दिसे ইয়াত এটা বস্তু হয় যেতে দীপাৱলী আহে বা যিকোনো ফেষ্টিভেল আহিলে ইয়াত পুরা গছে গছে পৰবৰিমৰ পৰা পঞ্জিম দনাপাওলা একেবাৰে মিৰামাৰলৈকে সব ঠাইতে একদম ধুনিয়াকে লাইট বিলাক লগাই দিয়ে এয়া আমাৰ সোনো বেটা আজি ফুৰিব যাম বুলি খুব এটা মনটো বেয়া কৰি আছিল হেকানে গধূলি এপাক আজি আমি ওলাই আহিছো আৰু আমি আজি যাম কত পঞ্জি কালা একাডেমিত আৰু পঞ্জিম কালা একাডেমিত কি আছে আমি আজি আপোনালোকক দেখুৱাম তাত কেনেকুৱা কি প্ৰগ্ৰাম আছে ময়ো কেতিয়াও অহা নাই আজি প্ৰথমবাৰ আমি পঞ্জিমৰ কালা একাডেমিলৈ গৈ আছো তেতিয়া হলে আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে আৰু আপোনালোকে মোক শেষত কমেন্ট কৰি জনাব ইয়াত কি ইম্পৰ্টেন্ট বস্তু দেখাব আপোনালোকক মই এই ভিডিওটোৰ জৰিয়তে দেখাম আৰু এছক আমি এতিয়া প্ৰায় এতিয়া আমি যাই পামহি কালা একাডেমি ইয়া পাৰ্পল ফেষ্টিভেল ফাইনালি পাই গলো এতিয়া ফাইনালি আমি আহি গলো পঞ্জিম কালা একাডেমিত এয়া হল আপোনালোকৰ মেইন গেট এতিয়া আমি গেটৰ ভিতৰত এন্ট্ৰি কৰিম আমি এতিয়া গাড়ীখন পাৰ্কিংৰ কাৰণে ঠাই বিচাৰি আছো ইয়াত এটা বস্তু বহুত ডেঞ্জাৰ আছে যত যদি আপোনালোকে নো পাৰ্কিংত গাড়ী থয় পুলিচে একে তুৰন্ত গাড়ী উঠাই লৈ যায় তাৰ পিছত আকৌ গৈ কিনে পইচা ভৰি কিনে আকৌ আমি আনিব লাগিব হেকানে এতিয়া পাৰ্কিংটো ধুনিয়া ঠাই বিচাৰি লও তাৰ পিছত পাৰ্কিং কৰি কিনে আমি সোমাই যাম ভিতৰলৈ চাওচোন ইয়াত আমাক পাৰ্কিং কৰিবলৈ দিয়ে নেকি বাৰু অকণমান সুধিব লাগিব ওকে ফাইনালি আমি পাৰ্কিং কৰি দিলো গাড়ী ইয়াত বাস স্টপ আছে পঞ্জিমৰ ইয়া আমি এতিয়া কালা একাডেমিৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ আমি ৰেডি ইয়েস ইয়া হল আমাৰ পঞ্জিমৰ এটু ৰাস্তা ইয়া কালা একাডেমিৰ ভিতৰত প্ৰগ্ৰাম চলি আছে টিভি দেখুৱাই আছে ইয়া আমি ভিতৰলৈ এন্ট্ৰি কৰিলো আৰু ইয়াত এনেকুৱা কিছুমান ধুনিয়া বস্তু আছে হেইটো ইয়া চাওক ইয়া মংগেশী টেম্পল বনাইছে চাওকচোন ইয়া মংগেশী টেম্পল আছে মাৰ্দল মংগেশী নামৰ ঠাইত য'ত আমাৰ সিংগাৰ লতা মংগেশকাৰে এইটো টেম্পল মানে বনাইছে ক'ত এখন মংগেশীত বনাইছে আৰু এটা সভা মছজিদ এটা আছে আপোনাৰ পণ্ডাৰ সভা মছজিদ হয় কিমান ধুনিয়াকে ইয়াত বনাই থৈছে এইটো হল চাৰ্চ এই চাৰ্চটো ক'ত আছে এটা কলংকুট যোৱাতে পাব ৰাস্তাত আপোনালোকে চালেগাঁও চাৰ্কেলত বাইপাছ মাপসা হাইৱেত এইটো আছে এইটো এটা বহুত ধুনিয়া চাৰ্চ হয় আৰু এইটো আপোনালোকক চাৰ্চটো দেখচোন কিমান ধুনিয়া এইটো এলনা ফৰ্ট গোৱা এইটো ক'ৰ ঠাই এইটো মই বিশেষকৈ গম নাপাওঁ আৰু মই এটা যোৱা নাই বিবেকানন্দ ৰক মেমৰিয়েল এইটো হ'ল কন্যাকুমাৰীৰ এটা হেৰি ইয়াত দেখুৱাইছে আপোনালোকক এইটো কন্যাকুমাৰীত আছে এইটো চাব লগা এটা ফৰ্ট আছে টুৰিষ্ট ফৰ্ট আৰু ইয়াত যিকেইটা বস্তু বনাইছে সব টুৰিষ্টৰ ফৰ্ট আৰু বহুত পুৰণা মানে আগত ৰজা মহাৰাজাই বনোৱা বস্তুবিলাক আজি ইয়াত কালা একাডেমিত মানুহে দেখুৱাবলৈ লৈ আহিছে ইয়াত কন্যাকুমাৰী লিখা আছে সেই বস্তুবিলাক এয়া চাওক এটা কি এয়া চাওক আমি কি দেখিবলৈ পাইছোঁ এহাল কুতুব মিনাৰ ক'ত আছে আপোনালোকে জানে আৰু এয়া কি এয়া কি আছে এইটো কোৰ মন্দিৰ আছিলে এক মিনিট চাই আছো এইটো কোৰ মন্দিৰ আছিলে এইটো কোৰ মন্দিৰ এইটো মই বিশেষকৈ ভালকৈ নাজানো আচ্ছা এয়া মন্দিৰটো হ'ল আপোনালোকৰ এইটো মন্দিৰ ক'ত আছে এইটো মাদলত আছে এইটো মন্দিৰ নাই এইটো মই বিশেষকৈ নাজানো এইটো কোৰ হয় কি হয় এইটো মই কেতিয়াও ইয়াত যাই পোৱা নাই ইয়াৰ বিষয়ে মোৰ এক্সপিৰিয়েঞ্চ নাই চাওকচোন কিমান ধুনীয়া বনাইছে এইটো চাওক এটা কিমান ধুনীয়া ঠাই বনাই থৈ দিছে কিমান ধুনীয়া এটা বস্তু ইয়াত দেখুৱাবলৈ লৈ আহিছে চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ বনাইছে আৰু এইটো বনাওঁতে কিমান মেহনত কৰি ইয়াৰ একচুৱেলি প্ৰগ্ৰাম আছে যোনে সকলোতকৈ ধুনীয়া বস্তুটো বনাব তাক ইয়াৰ হেৰিৰ পৰা মানে গভৰ্ণমেণ্টৰ পৰা তাক ট্ৰফি দিব চাৰ্টিফিকেট দিব সেইকাৰণে ইয়াত এইবিলাকৰ হেৰি কৰিছে স্কেনাৰ যেহেতু যদি আপুনি গুগলত স্কেন কৰে ইয়াৰ পৰা ডিটেইলছ আহিব এয়া আপোনাৰ কি কৈছে হাওৰা ব্ৰিজ
হাওৰা ব্ৰিজ কলকাতাৰ হাওৰা ব্ৰিজ চাওক ইয়াতে কিমান ধুনীয়াকৈ বনাই লৈ আহিছে ইহঁতে ইয়াতে বহুত চাওকচোন কিমান ধুনীয়াকৈ বনাইছে কিমান কষ্ট কৰি বনাই আনি ইয়াত শ্ব' দেখুৱাব আনিছে আৰু এয়া হ'ল ক'ত এয়া হ'ল পেৰিছৰ টাৱাৰ চাওক ক'ত আছে পেৰিছ আৰু ক'ত পেৰিছৰ টাৱাৰ বনাই লৈছে ইয়াতে চাওকচোন কিমান মানুহবিলাকৰ কিমান মানে দিমাগ আপোনালোকে ভাবিবনে ৰিচ মগজ ফৰ্ট এইটো আমাৰ গোৱাত আছে গোৱা এইটো মাণ্ডৱী ব্ৰিজৰ ইটো পাৰে আছে এয়া ৰিচ মগজ ফৰ্ট এইটোত মানে আগৰ দিনৰ ৰজা মহাৰাজাৰ হিলৈ বন্দুক কিবা কিবি হাবি যাবি টেং ফেং হাবি যাবি বহুত কিবা কিবি আছে ৰিচ মগজৰ বহুত কাহিনী আছে যেটো গোৱাত আপোনালোকে আহিলে তাত দেখিব লাগিব ৰিচ মগজৰ কাহিনীটো এইটো এটা কৰ্ণাটকৰ টেম্পল হয় এই কৰ্ণাটকৰ টেম্পলটো এটা শিলেৰে ইংৰাজে বনাইছিলে এটা শিল কাটি কিনে এই মন্দিৰটো বনাইছে চ' আৰু এইটো এটা চাওক এইটো কি হয় এইটো ইটালীৰ এটা মানে চাব লগা ঠাই এনেকুৱা বহুত ধুনীয়া বস্তু ইয়াত লৈ আহিছে এটা হাৱা মহল চাওকচোন এয়া হাৱা মহল য'ত আমি হাৱা মহল চাব লগা বন্ধুসকল এয়া হ'ল হাৱা মহল চাওক আয়া আগ্ৰাত আছে আৰু এইটো হ'ল তাজমহল আৰু মোৰ চবতকৈ ভাল লাগিছে এই তাজমহলটো সঁচাকৈ একদম ইমান ধুনীয়াকৈ যে বনাইছে তাজমহলটো চব বন্ধুসকল ইয়াৰ পিছত লাষ্ট এয়া আছে এয়া হ'ল বৈশালিকা বম এয়া হ'ল অল গোৱাত আছে চ' বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈকে ইমানেই অ'কে বাই টাটা